নমস্কাৰ। কবিতাৰ শিৰোনাম বিগলিত সময়। কবি ৰেখা বৰকটকী। বিগলিত সময়। নিশা হলে মোৰ দৰে তুমিও সাৰে থাকিবা, দেখিবা বুকুত উমলে এজাক পাখি লগা সময়। ঘণ্টা আৰু মিনিটৰ যুগলবন্দীত সময়ক ধৰি ৰখাৰ অনবদ্য প্ৰয়াস। এটি ক্ষণ কোক ৰাখে গিলা কণ কণ কাটাবোৰ, ভাগৰুৱা হলেও সময় জানো স্থবিৰ। এৰা সিহঁত উৰে নিশা অতন্দ্ৰ প্ৰহৰীৰ দৰে নিজ কৰ্তব্যত বন্দী। পৃথিৱীৰ ৰহঘৰা সময় হেলা ৰঙে পিক হোৱা স্থিতপ্ৰজ্ঞ চিপাহী সিহঁত। ওলোমা সপোনৰ পিছ লোৱা মানুহবোৰ বৰ অসলাগী সময়ক আজুৰি খায়। অনুভৱৰ তৰ্জমাৰে কিন্তু সময়বোৰ বৰ বেগৱান, বৰ বলৱন্ত, বৰ ক্ষণভংগুৰো। হেঁপাহৰ আউল ভঙাৰ যুদ্ধৰো বিৰাম নাই। জীৱন ঘড়ীৰ সময়বোৰ ইমান চতুৰ নে? চমকতে ভাঙা কাছৰ হৃদয়, পলকতে কাঢ়ি সুখৰ সময়। বুকুত সামৰে অজস্ৰ ৰাগিনী, সাক্ষী মাথো জীৱন বৈতৰণী। ধন্যবাদ।